নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি ইমান গৰম, আজি নহয় গৰম পৰিছে। আজি ভাবিছোঁ মাটিৰ দালিৰ লগত টেঙা খাম। এয়া মাটিৰ দালি ধুই ভিজাই থৈছিলোঁ, এঘণ্টামান ভিজাই থলোঁ। তাৰপিছত এতিয়া বাকলিবিলাক আঁতৰাই দেখিছেনে পানী আছিল, পানী পৰি হেৰি কৰি ল'লোঁ। এতিয়া কুকাৰত দিম আৰু লগতে এয়া থেকেৰা, শুকাই ৰখা থেকেৰা টেঙা তাৰ লগত বনাম। কিন্তু মই আগতে থেকেৰাৰ লগত খাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম থেকেৰাৰ লগত খাই পোৱা। কিয়নো মই হ'লোঁ কামৰূপীয়া, আৰু কামৰূপীয়া মানুহে খাৰৰ লগতহে খায় থেকেৰা। সেইকাৰণে ভাবিছোঁ কেনেকুৱা লাগে বা আপোনালোকৰ লগত প্ৰথমতে কৈ লওঁ, তাৰপিছত দেখুৱাম। মাটিতে বহি লৈছোঁ, একেবাৰে মাটিত বহি লৈ দি দিছোঁ একে কুকাৰতে দি দিছোঁ। এতিয়া নিমখ দিব লাগিব। এই কুকাৰত পানী আৰু দালি দি দিছোঁ, আৰু এতিয়া থেকেৰা কেইপিচমান দি দিম। হৈ যাব নেকি, হৈ যাব চাগে, আৰু অলপ আছিল। এতিয়া নিমখ দি সিজাই, নিমখ দি দিলোঁ। মাটি দালি, এয়া থেকেৰাৰ লগত মাটি দালি সিজি গৈছে। এতিয়া চম্ভাৰ মাৰি ল'ব লাগিব। হালধি দি দিলোঁ, হালধি আৰু জিৰা গুড়া অকণমান দি সিজিব দিছোঁ, মানে অকণমান এনেই আৰু। কুকাৰটোৰ ঢাকনিটো খুলি আনফালে চম্ভাৰ মাৰিবৰ কাৰণে তেল গৰম মাৰিছোঁ, আৰু এয়া জলকীয়া। এয়া থেকেৰাৰ লগত মাটিমাহৰ দালি বনালোঁ। খাবলৈ যে ইমান ধুনীয়া হৈছিল নহয়, গৰমত এনেদৰে বনাই খাব পাৰি। আপোনালোকে বনাই খাবচোন, যিহেতু বহুত বেছি গৰম, আৰু এনেকুৱা তৰকাৰীবিলাক, আমাৰ থলুৱা তৰকাৰীবিলাক খালে ভাল লাগে। এতিয়া খাবলৈ দিম, ঠিক আছে, আপোনালোকে বনাই খাব। আবেলি ভাত পানী খাই ভাবিলোঁ জাম আছে, জাম গছ আছে, জাম কেইটামান বুটলি আনিলোঁ, আৰু লগতে পদিনাৰ পাত। সকলোৱে বনাই আছে চৰবত এটা, ময়ো বনাই চাওঁ কেনেকুৱা লাগে খাই। আৰু লগতে গছৰ পৰা এটা নেমু লৈ আহিলোঁ। প্ৰথমতে এই জামখিনি ভালদৰে ধুই আনি ফালি ল'ব লাগিব। কটাৰীৰে কাটি সময় নষ্ট কৰি থকাতকৈ হাতেৰে এনেদৰে পিটিকি লৈছোঁ। গুটিটো উলিয়াই দিছোঁ, আৰু গুটিটো থাকিলেতো মিক্সিত দিলে পিছা নাযাব, আৰু এনেকৈ মিক্সিত দি দিলোঁ। আৰু লগতে পদিনা পাত দুটাও দি দিলোঁ, আৰু সোৱাদ অনুযায়ী অকণমান নিমখো দি দিছিলোঁ। এতিয়া হৈ গ'ল। এতিয়া গিলাচত ঢালি ল'ম। দেখিবলৈ ভাল লাগিছে, খাই বা কেনেকুৱা লাগে নাজানো, আৰু আগতে কিন্তু খাই পোৱা নাই দেই। এতিয়া লৈ ল'লোঁ, লৈ নেমু চেপি দিম। এতিয়া নেমু চেপি দিলোঁ, অকণমান টেঙা টেঙা সোৱাদটো আহিব। লগতে ক'লা নিমখ দি দিছোঁ, আৰু অকণমান, আৰু এনেকৈ এতিয়া খাব দিছোঁ সিহঁতক। আৰু বাবুৱে নাখালে, সেইবাবে তাক আম কাটি দিছে এনেকৈ পাপাকে। আমটো বাৰু খাই, মিঠা মিঠা পাই যে। আমি বাহিৰত বহি আছোঁ ফেনৰ তলত, বাহিৰত ফেন লগাই লৈছোঁ, দেখিছেনে নাই?
আমি গোটেইকেইটা এনেকৈ বহি আছোঁ বাহিৰত ফেন লগাই। আনফালে আমাৰ এই কামো কৰি আছে। ডেস্ক বেঞ্চ এযোৰ বনাম। ঐ কিয় মাৰামাৰি কৰি থাকানো? হা, তাৰ জ্বৰৰ পৰা উঠছি আৰু ইমান লগাই থাকিব। এই ডেস্ক বেঞ্চ এযোৰ বনাব ওলাইছে। নামাৰিবা, মই মাৰিছোঁ নহয়, নামাৰিবা। আৰু গৰমত থাকিব নোৱাৰি, এনেদৰে ফেন লগাই বাহিৰত বহি আছোঁ। ঘৰত আৰাম নালাগে যে, বাহিৰত ফেন লগালে বতাহটো মানে অলপ ভাল লাগে আৰু সেইকাৰণে বহি আছোঁ। ৰন্ধা বঢ়া হ'ল, বহি খোৱাহে নাই আৰু খাম আৰু গৰমত খাবলৈ মন নাযায়। যিয়ে নহওক বাৰু, আজি ভিডিঅ'টো এনেদৰে শেষ কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আন এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাম। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে যিসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। বাবু বাই বাই কৈ দিয়া।